ঢিং আৰক্ষীৰ জালত পিষ্টলসহ পৰ্টেল চেনেলৰ সাংবাদিক বিজেপি নেতা আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষক সহ তিনিজনক গ্ৰেপ্তাৰ। ধৃত লোককেইজন হ'ল ধনিয়াপিটিৰ আব্দুল মজিদ মাষ্টাৰ, হিঙাৰীৰ মাইনুল ইছলাম আৰু উদমাৰীৰ শ্বৰিফুল ইছলাম। উদ্ধাৰ হস্ত নিৰ্মিত এটা পিষ্টলসহ 2 সক্ৰিয় গুলী। ধনিয়াপিটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হৈছে আব্দুল মজিদ মাষ্টাৰ। টাইম 100 নামৰ পৰ্টেল চেনেলৰ সাংবাদিক আছিল মাইনুল ইছলাম। বৰ্তমান ঢিং আৰক্ষীয়ে ধৃত তিনিওজনকে অধিক তথ্যৰ সংগ্ৰহৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ঢিং আৰক্ষীৰ জালত পিষ্টলসহ পৰ্টেল চেনেলৰ সাংবাদিক বিজেপি নেতা আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষক সহ তিনিজনক গ্ৰেপ্তাৰ। ধৃত লোককেইজন হ'ল ধনিয়াপিটিৰ আব্দুল মজিদ মাষ্টাৰ, হিঙাৰীৰ মাইনুল ইছলাম আৰু উদমাৰীৰ শ্বৰিফুল ইছলাম। উদ্ধাৰ হস্ত নিৰ্মিত এটা পিষ্টলসহ 2 সক্ৰিয় গুলী। ধনিয়াপিটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হৈছে আব্দুল মজিদ মাষ্টাৰ। টাইম 100 নামৰ পৰ্টেল চেনেলৰ সাংবাদিক আছিল মাইনুল ইছলাম। বৰ্তমান ঢিং আৰক্ষীয়ে ধৃত তিনিওজনকে অধিক তথ্যৰ সংগ্ৰহৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24।